চিত্ৰগুপ্ত মহাৰাজ এতিয়া মত্যত কি চলি আছে কঁঠাল গুটি মহাৰাজ হা মানে মহাৰাজ এতিয়া মত্যত কঁঠাল গুটিহে চলি আছে মানে মই বুজি পোৱা নাই নহয় মহাৰাজ চাৰিওফালে এতিয়া মত্যত কেৱল কৰোণাৰ আতংক কৰোণাটো বুজি পালো বাৰু কিন্তু কঁঠাল গুটি কথাটোহে বুজি নাপালো মহাৰাজ এতিয়া কৰোণা ঔষধে ভাল নকৰে নহয় কঁঠাল গুটিয়েহে ভাল কৰে হয় নেকি হওক 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 যেনে তেনে কৰোণাটো ভাল হ'লেই হ'ল নহ'লে কৰোণা আত্মাবোৰ আনি আমাৰ জমপুৰটো কৰোণা নহ'লেই ৰক্ষা বুজিলা কোৱাচোন বাৰু আজি কাৰ পাল পৰিছে আজি কিন্তু মহাৰাজ আপুনি মোৰ লগত ওলাব লাগিব মত্যলৈ নাযাওঁ নেকি যাব লাগিব মহাৰাজ হ'ব হ'ব দিয়া কোৱাচোন আজি কাৰ পাল পৰিছে আজি মহাৰাজ ৰমেন হাজৰিকা Summer below. চিত্ৰগুপ্ত মহাৰাজ তুমি ৰমেনৰ ঘৰটো চিনি পোৱা নহয় পাওঁ মহাৰাজ আগৰ কেকৰিটো পাৰ হ'লেই পাব হয়তো হৌৰা ড্ৰেছ পিনি ক'ত যোৱা ক'ৰবাত ভাওনা আছে নেকি বৎস এইবিলাক কি কথা কৈছা এয়া আমাৰ জমৰাত দিনতে ধৰিলা নেকি Summer below. চিত্ৰগুপ্ত মহাৰাজ বোলাচোন বোলা এইকেইজনক কৈ লাভ নাই দিনতে খাই পেল শিৱৰাত্ৰি আগতেই পালিলে চবৰে ঘৰে এডভান্সটো লৈ আহিলোঁ নহয় কামো হোৱা নাই নহয় এই গৰমখনত বাৰু কেনেকৈ কৰিবা পাছত আকৌ এইবোৰ মাৰ চাহ নাখালে ৰক্ষা দেই খগেশৰ ঘৰৰ এডভান্সটোকে বিচাৰি যাওঁ নেকি কামটোতো লকডাউন খোলাৰ পাছত ক'লেও হ'ব সেইটোকে কৰা হওকচোন বাৰু হেৰা বোলো হেৰা বোলো হেৰা চাহ একাপ আনিবাচোন খাওক অকল খালি খাওঁ খাওঁকেই থাকে ৰাতিপুৱা পৰা কেইবাৰ চাহ খালে মনত আছেনে কামৰ কিন্তু কটোও নাই হেৰা এই ৰাতিপুৱাই খেচ খেচকে নাহিবাচোন মিনতি এই ৰাতিপুৱাই মৰমত চাহকাপ দিব নোৱাৰা এই কৰোণা সময়ত ক'ত কাম কৰিবা কিছুমানেতো কাম কৰিবলৈকে নিদিয়ে আমিহে যেনিবা একদম কৰোণাটো লৈ আহিছো থক কাম নকৰিলে খাব ক'ৰ পৰা লকডাউন দিয়াৰ পৰা দেখোন ঘৰতে সোমাই আছে মই ঘৰৰ পৰা অনা বস্তু এপদ দুপদকৈ বিক্ৰী কৰিবলৈ ল'লে এই কাৰেণ্টৰ পইচাটো যে সেইদিনা দিছিলোঁ কি কৰিলে বিলটো আজিয়ে দিম বুলি ভাবিছিলো মই আকৌ তোমাক কম বুলি ভাবিছিলো তুমিয়ে কৈ দিলা দেখোন ভাবি থাকিলে নহ'ব কালি দিলীপৰ ঘৰৰ লাইন কাটিলেহি আমাৰো কাটিবলৈ বেছি সময় নালাগে তেতিয়া থাকিব বিচনী মাৰি মাৰি মই হ'লে মাৰ ঘৰলৈ যামগে দেউতা দেউতা বিক্ৰমতে বাৰ্থডে পাৰ্টিলৈ যাওঁ 50 টকা দিয়াচোন এফালা মাৰিবলৈ ধৰিছ মায়ে কি ক'লে শুনা নাই এই ঘৰৰ লাইন কাটিবলৈ হ'লে তোৰ মোমায়ে ঘৰলৈ গুচি যাব তই মই থাকিবি বিচনী মাৰি যা খাবলৈহে মাতিছে এটা কাম কৰিবি এই বেলেগে গিফ্ট দিওঁতে লগতে উঠি দিবি দেই যা 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 যা
অ' বাইদেউ এইটো ৰমেনৰ ঘৰ হয়নে অঁ হয় হয় আহক আপোনালোক বহকচোন দেই মই মানে এওক মাতি দিছোঁ ড্ৰেছ চেছ পিন্ধি আহিলে যে সাহায্য দিবলৈ কি ড্ৰেছ চেছ পিন্ধিব লাগে নেকি আমি সাহায্য দিবলৈ অহা নাই অ' সাহায্য দিবলৈ অহা নাই মানে মই আকৌ লকডাউনত যি টি মানুহ আহিলে বেয়া পাওঁ বাৰু কওকচোন কেলে আহিছিলেনো ঐ আমি মানে ৰমেনক বিচাৰি আহিছিলোঁ অঁ মোৰ দেউতা কিনো কওঁ আপোনালোকক লকডাউনৰ আগতেই গ'ল আৰু ঘূৰি নাহিলে কল এটাহে আহিলে দেউতা হেনো কৰোণাত ঢুকাল চিত্ত ৰ'বচোন ৰ'ব নাকান্দিব দেউতাৰ মৃতদেহটো আমি চাবলৈ নাপালোঁ এইটো ৰমেন হাজৰিকাৰ ঘৰ নহয় জানো নহয় নহয় ৰমেন শইকীয়াহে জমৰ বিলৈ চিত্ত বাহিৰলৈ বোলাচোন বৰ চিনি পাওঁ কৈছিলা নহয় এতিয়া ক'ত ভৰা লাগি আনি সেইটো কাৰণেহে মই তোমাৰ লগত নাহোঁ তিৰোতা দেখিলেই হয় আৰু গলি যায় মহাৰাজ এই ঘৰ কোন ঘৰ বুলি ভাবিছেনো কেইদিনমান আগতে যে জ্বৰ হৈ বুঢ়া মানুহজন মৰিছিলে সেই ঘৰহে অঁ হয় নেকি এই মানুহজনলৈ বেয়াই লাগে অ' মানুহজনৰ সাধাৰণ জ্বৰখনহে হৈছিল এই কৰোণা বুলি মানুহ ওচৰৰে নাচাপে এই মানুহৰ সমাজখনৰ কি যে হ'ব আৰু দেই বাদ দিয়া বোলা জমৰ বিলৈ চিত্ত মহাৰাজ এই বেজযোৰৰ পৰা আমি বহুত অপমান পাইছোঁ অলপ সলাই লওঁ হা তাকে মহাৰাজকে এইটোৱে কৰা হওক ঠিক আছে এতিয়াহে সমাজখনৰ লগত মিলিব পাৰিম ব'লা অ' ঘৰত কোনোবা আছেনে অঁ হয় হয় কওকচোন এইটো ৰমেন হাজৰিকাৰ ঘৰ হয়নে অঁ হয় হয় আহক আহক বহকচোন আহক বহক ৰমেন হাজৰিকাক মাতি দিবচোন ঠিক আছে আপোনালোক বহক মই মাতি দিছোঁ চিত্ত মহাৰাজ এইটো ৰমেন হাজৰিকাৰ ঘৰ হয়তো আগৰবাৰ কিন্তু বৰ বেয়াকৈ লাজ পালোঁ হয় মহাৰাজ মই জপনাত হাত দিওঁতেই গম পাইছোঁ নহয় হ'ব দেই পিছে বৰ গৰম হে অঁ বহিছে আপোনালোক আপোনালোকে লাইনৰ অফিচৰ পৰা আহিছে নেকি শুনকচোন এই আমাৰ ঘৰ লাইনটো নাকাটিব দেই আমাৰ ঘৰ মানে লাইনটো কাটিলে মোৰ মানুহজনীয়ে মোক এৰি থৈ গুচি যাব ৰ'বাহে আমি কোনো লাইনৰ অফিচৰ পৰা নাই অহা নহয় তাৰমানে আপোনালোকে কৰোণা টেষ্ট কৰিবলৈ আহিছে নেকি চব আমাৰ ঘৰত একদম কৰোণা নাই আমি এইকেইদিন কঁঠাল গুটি খাই আছো নহয় আমাৰ আকৌ এওঁ ভাজিত কঁঠাল গুটি পিটিকাত কঁঠাল গুটি দাইলত কঁঠাল গুটি দিছে নহয় মুঠতে একদম চবতে কঁঠাল গুটি খাইছো ৰ'বাহে আমি কৰোণা টেষ্ট কৰিবলৈও অহা নাই তাৰমানে আপোনালোক NRC অফিচৰ পৰা আহিছে NRCত আমাৰ একো ভুল নাই এই মাত্ৰ অকল মোৰ নামটো উপাধিটো খেলি মেলি হৈ আহিলে মই একদম সত্য তিনি সত্য ঠাই কৈছোঁ মই অসমীয়া মোৰ মায়ে অসমীয়া মোৰ 14 গোষ্ঠী অসমীয়া ৰ'বাহে আমি কোনো NRC অফিচ লাইন আৰু কৰোণা টেষ্ট কৰিবলৈ অহা নাই মই জম আৰু এওঁ চিত্ৰগুপ্ত ব'লা
তোমাক আমি নিবলৈ আহিছোঁ কলৈ ওপৰলৈ আজি আপোনাৰ আয়ুস শেষ হ'ব সেইটো কাৰণে আমি আপোনাক নিবলৈ আহিছোঁ নহ'ব দেই মই আকৌ এতিয়া যাব নোৱাৰো নহয় মোৰতো কাম বহুত বাকী আছে এই আমাৰ ঘৰৰ ওচৰতে বুবুলৰ কাম আধা কৰা হৈ আছে মোক গ'লে পিটিব নহয় হেৰা বোলো হেৰা শুনিছানে ইহঁতি বোলে মোক ক'ৰবালৈ নিবলৈ আহিছে মোৰ মানুহটো কোনে নিবলৈ আহিছে আমি আহিছোঁ জংপুৰীৰ পৰা আপোনাৰ স্বামী আজি ঢুকাব চিত্ৰগুপ্ত অলপ বুজাই দিয়া হে আমি এই লিষ্টখনৰ মতে মানুহ নিওঁ এই লিষ্টখনৰ মতে আপোনাৰ স্বামীৰ নামটো আজি প্ৰথমত আছে গতিকে আমি আপোনাৰ স্বামীক আজি নিবই লাগিব ছাৰ মই কথাটো বুজিছোঁ ছাৰ মোক অলপ সময় দিব পাৰিব মানে মোৰ ল'ৰাটোৱে ওচৰৰ বাৰ্থডেলৈ গৈছে ল'ৰাটোক এবাৰ চাই যাব দিয়ক শেষবাৰৰ বাবে ছাৰ হ'ব বাৰু তোমাক মই আধা ঘণ্টা সময় দিছোঁ তুমি যোৱা আৰু ল'ৰাটো লৈ আহা হ'ব বহকচোন দেই মই আহিছোঁ দেই আপোনালোক অকণমান বহক মই খোৱা বস্তু যোগাৰ কৰোঁ আমাৰ ঘৰলৈ কোন আহিছে মনে মনে থাক তোৰ বাপেৰক ইহঁতি নিবলৈ আহিছে কলৈ তোৰ বাপেৰক ইহঁতি একেবাৰে নিবলৈ আহিছে ভালেই হ'ব তেতিয়াহ'লে এইখন ঘৰৰ ৰজাত গ'লে ময়ে শুনিলা বেলেগৰ ল'ৰাই বাপেক যাবলৈ ওলালে কান্দে আমাৰ আকৌ এইটোৱে হাঁহিছে এই ৰমেন তুমি এইবোৰ কথা বাদ দিয়া তোমাৰ সময় হৈছে তুমি ভিতৰৰ পৰা ওলাই আহা চিত্ৰগুপ্ত কথা এটা মন কৰিছেনে বাৰু আমি আজিলৈকে এনেকুৱা শুশ্ৰূষা ক'তো পোৱা নাই মানুহ ঘৰলৈ মোৰ পুতৌ পৰিছে হয় মহাৰাজ মত্যত আমি কিন্তু এনেকুৱা শুশ্ৰূষা আজিলৈকে ক'তো পোৱা নাই কিবা কৰি মহাৰাজ ৰমেনক নিনিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিনে কাম এটা কৰিব পাৰি যদি আমি লিষ্টখন ওপৰৰ পৰা আৰম্ভ নকৰি তলৰ পৰা আৰম্ভ কৰোঁ তেতিয়া ৰমেন বাচি যাব আৰু জীয়াই থাকিবলৈ অলপ সুবিধা পাব কেনে হয় মহাৰাজ সেইটোৱে কৰক সেইটো কৰিলে ৰমেন আৰু কেইদিনমান জীয়াই থাকিব পাৰিব সেইটোৱে হ'ব শুনকচোন শুনক
এইখন মাস্ক লওক আৰু এইটো চেনিটাইজাৰ তাত আকৌ কেনেবাকৈ কৰোণা হ'ব পাৰে নহয় এইটা লৈ যাব এই ৰমেন আমি ভাবিছো তোমাক আজি আমি নিনিও আজি আমি লিষ্টখন ওপৰৰ পৰা আৰম্ভ নকৰি তলৰ পৰা আৰম্ভ কৰিম চিত্ৰগুপ্ত মহাৰাজ তুমি চোৱা তলত কাৰ নাম আছে ৰমেন হাজৰিকা মহাৰাজ চিত্ৰগুপ্ত মই তোমাক ওপৰৰ পৰা চাবলৈ কোৱা নাই তলৰ পৰা চাবলৈ কৈছো অ মহাৰাজ তলৰ পৰা চাইছো ৰমেন হাজৰিকা চাও হয়ছো ওপৰৰ পৰা নামটো কাটি কোনোবাই তলত লিখি দিছে ৰমেন তুমি আজি আমাৰ লগত যাবই লাগিব আমি লিষ্টখন তলৰ পৰা আৰম্ভ কৰোঁ বুলি ক'লত তোমাৰ নামটো নিজে নিজে তললৈ গুচি আহিলে ছাৰ অ' নিজে নিজে অহা নাই ছাৰ মানে মানে তুমি কাম এটা কৰিবা বুজিছা এই লিষ্টখন যে চালানে লিষ্টখনৰ ওপৰত থকা নামৰ মানুহটোৱে সিহঁতি নিয়ে এই মই অহাৰ আগতে তুমি সিহঁতক খোৱা বস্তুৰ লগত স্লিপিং টেবলেট মিলাই দিবা বুজিছা তাৰপাছত তুমি ওপৰৰ পৰা নামটো যেনে তেনে কাটি তলত মোৰ নামটো লিখি দিবা বুজিছা ৰমেন তোক ইমান ভাল মানুহ বুলি ভাবিলো তই এয়াহে কৰিলি নহ'ব তোক আমি নিবই লাগিব চিত্ৰগুপ্ত ধৰি লোৱা ইয়াক ভাল মহাৰাজ বল ৰমেন ইয়াৰ শাস্তি তই পাবই লাগিব নহয় নহয় ছাৰ আমাক ক্ষমা কৰি দিয়ক নাই আমাৰ ভুল হৈছে ক্ষমা ছাৰ আমাৰ ভুল হৈ গ'ল আমাক ক্ষমা কৰি দিয়ক ছাৰ চিত্ৰগুপ্ত এই ধৰি লোৱা ইয়াকে বল বল কৰি দিয়ক